নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল নেদেখাজনলৈ। বন্ধুসকল, কেন্দ্ৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ে যি ট্ৰেফিকৰ ক্ষেত্ৰত নতুন আইন বলবৎ কৰিছে, তাৰ কাৰণে বহুত মানুহ বিপদত পৰিছে আৰু বহুতে হয়তো বৃহৎ পৰিমাণৰ ধনৰ চালান কটাৰ বাতৰি আপোনালোকে শুনিবলৈ পাইছে। আজি মই আপোনালোকক এনে এটা উপায় দিম যাৰ জৰিয়তে আপোনালোকৰ পৰা কোনো ট্ৰেফিক পুলিচে চালান কাটিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব। এই এপটোৰ নাম হ'ল ডিজিলকাৰ। কেন্দ্ৰ চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ৰ IT এক্টৰ অধীনত যোৱা বছৰ কৈছিল যে ডিজিলকাৰ বা এম পৰিবহণত উপলব্ধ নথিপত্ৰৰ ইলেক্ট্ৰনিক কপিকো মূল নথিৰ মৰ্যাদাৰে গ্ৰহণ কৰা হ'ব। অৰ্থাৎ যদিহে এই এপত মূল নথিপত্ৰৰ ইলেক্ট্ৰনিক কপি আছে তেনেহ'লে মূল নথিপত্ৰ নেদেখালেও হ'ব। ইয়াৰ কাৰণে আপোনালোকে এই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ছাইন আপ কৰিবলৈ নিজৰ মোবাইল নম্বৰ এণ্ট্ৰি কৰিব লাগিব। মোবাইল নম্বৰ এণ্ট্ৰি কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব। OTPটো আপোনালোকে ভেৰিফাই কৰিব লাগিব। OTP দিয়াৰ লগে লগে পৰৱৰ্তী ষ্টেপত লগ ইন কৰিব নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড ছেট কৰিব লাগিব। ইমানখিনি কৰাৰ লগে লগে আপোনালোকৰ ডিজিলকাৰ একাউণ্ট তৈয়াৰ হৈ যাব। এতিয়া আপুনি ডিজিলকাৰ একাউণ্টত নিজৰ আধাৰ নম্বৰ প্ৰমাণিত কৰিব লাগিব। ইয়াৰ পিছত আধাৰ ডাটাবেছত আপোনাৰ যি মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে তাত এটা OTP যাব। সেই OTP এণ্টাৰ কৰিব লাগিব আৰু এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ আধাৰ প্ৰমাণিত হৈ যাব। এতিয়া ডিজিলকাৰৰ পৰা আপুনি RC, DL আৰু ইঞ্চুৰেঞ্চৰ কপি ডাউনলোড কৰিব পাৰে আৰু আৰক্ষীক দেখুৱাব পাৰে। এম পৰিবহণ এপত গাড়ীৰ মালিকৰ নাম, ৰেজিষ্ট্ৰেশ্যন তাৰিখ, মডেল নাম্বাৰ, ইঞ্চুৰেঞ্চৰ বৈধতা আদি তথ্য থাকে। এনেকুৱাত আপুনি বেলেগকৈ কোনো কাগজ পাতি কঢ়িয়াই লৈ ফুৰিব নালাগে। ট্ৰেফিক আৰক্ষীয়ে নিজৰ সৈতে থকা মোবাইলৰ চালক বা পৰিবহণৰ তথ্য QR ক'ডৰ জৰিয়তে নিজৰ ডাটাবেছৰ পৰা উলিয়াই ল'ব পাৰে তথা চালকে ভংগ কৰা ট্ৰেফিক নিয়মৰ ৰেকৰ্ড নিজৰ লগত ৰাখিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে এই এপটো ডাউনলোড কৰক আৰু ট্ৰেফিক আৰক্ষীৰ পৰা চালান কটাৰ পৰা বাচি থাকক। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।